অজরে পামৰুৰ মন হে হৰিৰ চৰণতে হাহৈ জগত জীৱন ৰাম হৰি হৰি জগত জীৱন যেতিয়া হইলা পদ্মা যৌৱনয় অৱস্থা মহাদেৱ চিন্তা কৰে বাহুৰ কথা জগত জীৱন ৰাম হৰি হৰি জগত জীৱন পুহু পশ্চিমুত্ত লোকে পদ্মাৰ উপযুক্ত দহান বিচাৰি নাপায়া জগত জীৱন ৰাম হৰি হৰি জগত জীৱন ধৰা নাপায় মহাদেৱ ব্ৰহ্মাৰ বাপ কলা হাগে শিৱক দেখিয়া ব্ৰহ্মাৰ কেমন কাৰণে তোমাৰ কেমন কাৰণে এই বাৰু চোৱা শংকৰৰ দুজনীকৈ ছোৱালী আছিল দুটা ছোৱালী এই ডাঙৰজনীৰ নাম আছিল পদ্মাৱতী নেতাৱতী আৰু সৰুজনীৰ নাম আছিল পদ্মাৱতী আজ যেতিয়া নেকি দুয়ো যেতিয়া যৌৱন অৱস্থা হ'ল ভাই পখিলা গাত পৰা বয়স হৈছিল পখিলা গাত পৰা বয়স তাৰ মানে গাভৰু অৱস্থা যেতিয়া গাভৰু হৈছে শংকৰে মনত ভাবে মোৰ ঘৰত দুটাকে ছোৱালী আছে গতিকে বিয়া দিবা লাগিছিল নিশ্চয় দিবা লাগিব আপি হলি নেদলো হৈ ছোৱালী হল দিবা লাগিব এতিয়া আপি বেলেগ ছোৱালী বেলেগ মহাদেৱৰ দুটা ছোৱালী নাছিল আপি না ছোৱালী কথা আছে আপি বিলাক বেলেগ অলপ ছোৱালী বিলাক বেলেগ ভাগ ভাগ কৈছে তাৰমানে ছোৱালী হলে বেলেগ আপি হলে বেলেগ আচ্ছা বুজাই দিব পাৰিবা নে কি আনৰো আচ্ছা তেনেহলে ঠিক আছে ছোৱালী কাক কয় পাৰে বেছ আৰু আপি কাক কয় সেইটো বুজাই দিব লাগিব খাতাকে কম দ লম্বা করলি বেয়া হবা পারে ঠিক আছে আচ্ছা আপি কাক কই জানে বাৰু আপি কাক কয় সূর্য উদয় নহতে আজ এতিয়া উদয় হোৱাই নাই মানে এই দোকমকালি অৱস্থা এনেকুৱা সময়তে বিছনা ত্যাগ কৰিব অৰ্থাৎ শয়ন কক্ষ ত্যাগ কৰিব ত্যাগ কৰি উঠিয়ে আহি চৰতাল ঘৰ দুৱাৰ ঝাৰু দিব সকলোবিলাক চাফ চিকুণ বাহা বন মিলাপ কৰিব তাৰপিছত গা মুখ ধুব মন্দিৰ বা যিবিলাক মঠ আছে মন্দিৰ আছে তাতে চাকি বন্তি জ্বলাব চাকি বন্তি জ্বলে ডাঙৰক সেৱা জনাব আৰু সময়মতে স্কুলত যাব আৰু সময়মতে পঢ়িব আৰু মাজে মাজে মুকাল মুৱা কলা কৰি দিব মুকাল মুৱা মানে আমাৰ গাঁৱৰ ছোৱালী বিলাক ঘূৰিবা যায় আপি বিলাক মুকাল মুৱাত নাযায় ঘূৰিবা গেলি ৰ'দত কাপোৰ মুকাল মুৱা হয় নেকি মুকাল মুৱা নহয় আমাৰ নলবাৰী জিলাৰ অসমৰ নলবাৰী জিলাৰ সেই মুকাল মুৱা কথা কোৱা নাই তাৰমানে ধৰি লও যি গাত কাপোৰ নাথাকিব ঘূৰিবা গেল প্ৰখৰ ৰ'দ দিছে ৰ'দত তাপত কাপোৰ নাই মুকাল জাগা দেহা কলা পৰি নাযাব যেতিয়া কলা পৰি যাব মুকাল মুৱা বুলি কৈছো মুকাল পানী কাপোৰ যি জাগাত নাই সেইটো মুকাল মুৱা বাৰু তাকে কৈ আপি সেইটো আপি তো বুজি পালো দে আচ্ছা বাৰু ছোৱালী মৰ্নিং 9টা মান বাজাত জুনি বিছনা ত্যাগ কৰিব 9টা মান বাজাত মৰ্নিং হৈ থাকে ৰাতি এটাক লাগি টোপনি নাহে ছোৱালী বিলাকৰ এটাক লাগি নাহে কিয় আঠুৱাৰ মাজত ঠাণ্ডা দিন লেপ হলি লেপখান ওপৰক লাগি আনিব আনি লেপৰ তলত মোবাইলটো ওলাব
FB WhatsApp ফেচবুকৰ লগত কানেকশ্যন চলিব FB মানে ফেচবুক ফেচবুকৰ লগত কানেকশ্যন চলিব পঢ়া পাতত নিচা নাই খালি হোৱাটছএপৰ জৰিয়তে আদান প্ৰদান মোবাইলতে মেজৰ প্ৰেমলজিত মেজৰ লৈ থাকব মেজৰ ল হয় নেকি আচ্ছা bare এনেকৈ তাক ছোৱালী বুলি কয় হেতু ছোৱালী মই এতিয়াহে বুজি পাইছো মহাদেৱে চিন্তা কৰে যে মোৰ ঘৰত দুজনী কয় ছোৱালী আছে গতিকে মই বিয়া দিব লাগিব মই প্ৰথমতে বিয়া দিম কাক জানা মোৰ সৰু ছোৱালীজনী পদ্মাৱতীক বিয়া দিম কাৰণ কিয় তাই মাকৰ লগত সদায় লাগি থাকে লাগি থাকে আৰু কাজিয়া ভাঙাতে মই ভাঙিব সময়ে মই নাপাওঁ মহাদেৱে চিন্তা কৰে এতিয়া মই পদ্মাক য'তে ত'তে বিয়া দিব নোৱাৰো কাৰণ তাই হৈছে সপ্ততে মানে বাপৰে পদ্মা বুলি বুলবান নাই বাপৰে বাপ তাই এটা মই য'তে ত'তে বিয়া দিবা ইমান চক্ত চলে মই দিম গো তাত ভাল ধৰা চাব লাগিব মই প্ৰথমতে চাওঁ লগে লগে মহাদেৱে কি কৰিলে কৈলাশত ভাই পাটকে পদ্মাৰ কাৰণে ধৰা চাইছি কিন্তু ভাই কত ধৰা নাপলা ধৰা নাই তাতো ধৰা নাই যেতিয়া ধৰা নাই কৈলাশত যেতিয়া ধৰা নাপালাক মহাদেৱে ভাই মৈত্যলৈ নামি আহিছি গতিকে মই মৈত্যত চাব লাগিব মৈত্যতো য'ত যিমান আশ্ৰম আছে তীৰ্থ আছে সকলোতে চবতে পদ্মাৰ ধৰা চাই বিচৰি তাতো ধৰা নাপলাক যা যেতিয়া ধৰা নাপলা যেতিয়া মহাদেৱ বহুত হাগি আছিল মহাদেৱে বহুত সময় হাগি আছে দুৰ্বল হৈ গ'ল কি হাগি দুৰ্বল হৈ গ'ল হাগি থাকিলে পায়খানা কৰা লেট্ৰিন কৰা সেই হাগাৰ কথা কৈছো মই আকৌ বুজি নাপা না কি বুজি পোৱা নাই বহি পেলে যি চিন্তে কপালখনত হাত খান্দি থাকে হাগি থকা নকয় কি কৈ ভাবি আছে মহাদেৱে ভাবি আছে আমাৰ দাদা ব্ৰহ্মা আছে নহয় মই যাম অটো নাপালো না সেইটোকে নাপালো গোটেই ব্ৰহ্মাৰ তাকে যাম ব্ৰহ্মাৰ ওচৰত তাতে পাতালতো নাপালো মৰ্ত্যতো নাপালো উপায় আছে ব্ৰহ্মাৰ তাকে যাম গতিকে তাতে গৈ মই দাদা ব্ৰহ্মাৰে চব কথা বুজাই দিব এই বুলি কৰিলে ব্ৰহ্মাৰ তাকে গেছি ব্ৰহ্মাক যেতিয়া গ'ল মহাদেৱক দেখা পাইছে বাপু দাদা বাপু কিয় আহিলা পিছে মোৰ মোৰ এটা কাম আছে কি কাম আপুনিতো জানে যে মোৰ জনীক ছোৱালী আছে ঘৰত ডাঙৰজনীৰ নাম মোৰ নেতা আৰু সৰুজনীৰ নাম হ'ল পদ্মাৱতী দাদা এতিয়া কথা হৈছে কি জানে মই ডাঙৰ ছোৱালী নেতাৰ কথা বিয়াৰ কথা ভাবো না এতিয়া মই ভাবিছো মা পদ্মা মানে মোৰ সৰু ছোৱালীজনী পদ্মাৰ নিশ্চয় চাই দিবা লাগে নিশ্চয় দৰা ক'ত আছে দৰা বিচাৰিব নাই মই বিচাৰি ফুৰিছো শুনা শংকৰ মই মানে কি জানো না কোন ব্ৰহ্মা মই প্ৰজাপতি আপুনি ৰাইজৰাটো মই উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱক এই ব্ৰহ্মাই সৃষ্টি হয় দাদা আৰু ক'ত কাৰ জৰা আছে আপুনি জানে মই ব্ৰহ্মা সেইকাৰণে মই আপোনাৰ ওচৰলৈকে আছে শংকৰ তুমি দেখিছা কি দাদা এইখন সেই কুৰুক্ষেত্ৰ হয় এই দেখিছা নে সেইখন কুৰুক্ষেত্ৰত পৱন তুমি তালৈ যোৱা তাতে এজন মুনি আছে তেওঁৰ নাম জৰৎকাৰ মুনি জৰৎকাৰ মুনিৰ লগত মই তোমাৰ পদ্মাৰ জৰা মাৰি থৈছো ধুম বিয়া পাতি দিয়া যোৱা মহাদেৱ তুমি তালৈ যোৱা এই বুলি কোৱাৰ লগে লগে এতিয়া মহাদেৱে কি কৰে বৃন্দাবনৰ মাজে Hey!